হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকতো জানেই আৰু ৰাতিপুৱা এতিয়া দৌৰিব যামেই। ফিল্ডত আহিছোঁ। আজি ৰ'দ ওলাই গৈছে পূৰা, ইমান কুঁৱলী নাই, ভাল লাগিব দৌৰি। চাওক গাইজ, পথাৰ ফালেও পূৰা আজি মুকলি মুকলি ভাল লাগিছে। ৰ'দ ওলাইছে আৰু এইফালে ফিল্ডত এজনে দৌৰি আছে। এইফালে আহিছোঁ, বেছি অহাই নাই বোলা, 3জন মানুহে আহিছে। গাইজ এনেকৈ বহি থাকোঁতে এই আমাৰ ভোলা আহি গ'ল। চাওক এইটো ভোলা, আমাৰ নাম ভোলা। এই ভোলা হা, এইটো ভোলা আহি গ'ল পূৰা লগত এতিয়া। আৰু গাইজ চাওক, ভোলাই পূৰা গা খজুৱাই আছে। এই ভোলা, এই গাইজ আমাৰ ভোলাই গা খজুৱাই থাকোঁতে ইফালে আহি গ'ল। চাওক ইয়াত 2জন মানে আহিছে দৌৰিব। ফাইনেলি গাইজ সকলোৱে আহি গ'ল এইফালে দৌৰিবৰ কাৰণে। আৰু এইফালে অৰ্পণে পূৰা একে প্ৰেক্টিচ কৰি আছে, প্ৰায় এইটো জাম্পিং মাৰি আছে। আৰু এইফালে ছোৱালী কেইজনী দৌৰি আছে আৰু ল'ৰাও 2জনমান দৌৰি আছে এইফালে। আৰু গাইজ চাওক, আৰু দৌৰা কৰা হ'ল আৰু এতিয়া চবেই মিলি কৰি পূৰা পিকনিকৰ কথা পাতি আছে আজি, কাৰণ 31 ডিচেম্বৰ 2025 শেষ দিন, সেইটো কাৰণে চবে পিকনিকৰ কথা পাতি আছে। সকলোৱে বোলে মিলি খানা খাব। যদি খানা খোৱা হয় আপোনালোকক দেখাম গাইজ। বাকী চাওঁ ন এতিয়া খায় নে নাখায়। গাইজ ৰানিং কৰি অহাৰ পিছত ডাইৰেক্ট মাছ মাৰিব আহি গ'লোঁ আৰু তাত পিকনিক খোৱাৰ কথা কৈছিলোঁ যে তেওঁলোকে গ'লে বোলে, বাকীকেইজনী খালে, মই নগ'লোঁ পিকনিক খাব। মই দাদাহঁতৰ লগত মাছ মাৰিব আহি গ'লোঁ। মাছ মৰাটো চাই ভণ্টি আহি পালে। ভণ্টিয়ে কেমেৰা ধৰি দিলে আৰু চাওক আমি এনেকৈ মাছ মাৰোঁ, নেট লৈ লৈ পূৰা এনেকৈ। আমি জাকৈ খালে একো নলওঁ আৰু খালৈটো লওঁ, অনলি খালৈটোত মাছ ধৰিবৰ কাৰণে লওঁ, আৰু বাকী এনেকেই দল টানি আমি নেটৰ লগত মাছ মাৰোঁ। চাওক এয়া গাইজ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো।